পিনে অসমৰ জনপ্ৰিয় ইউটিউবাৰ হেৰি প্ৰণৱ দাস মোক হেৰি মাটি পতে ক'ৰ আহিছে একো নকওঁ আহি কেনেকুৱা লাগিছে মজা লাগিছে আৰু পূৰা আমাৰ গেম চামচা লৈছোঁ গুড মৰ্ণিং কি খবৰ আপোনালোকৰ আশা কৰোঁ সকলো ভাল আৰু মোৰো বহুত ভালে আৰু ওলাই দিছোঁ এতিয়া প্ৰীতম আৰু মই গৈ আছোঁ এতিয়া তিতাবৰ কলেজত দুটামান কাম আছে পটককৈ কৰি ল'ম আৰু টাইম হৈ গ'ল এতিয়া ৰাতিপুৱা 10টা আৰু এইপিনে প্ৰীতম আৰু মই ওলাই দিছোঁ পাই গৈছোঁহি আমি খেতি ফাৰ্ম আৰু ইয়াৰ পৰা ব্লগটো আপোনালোকে কণ্টিনিউ কৰি থাকক স্কিপ নকৰি তো ব্লগ ভিডিঅ'টো আজি আৰম্ভ কৰোঁ চলো অ'কে আৰু আমি সেই পাই গ'লোঁ তিতাবৰ চাৰিআলি আৰু তিতাবৰ ITI আমাৰ কলেজত মানে দুটামান কাম আছে আৰু পটকছে কৰি ল'ম তাৰপিছত এটা গৈ আছোঁ জাগা আৰু ক'ত গৈ আছোঁ কি কথা নিশ্চয় আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকক তো গম পাই থাকিব তো আৰু মই নাযাওঁ আমাৰ লগত কেইটামান যাব বাৰু ৰক্তিমহঁত যাব তো সিহঁতি পূৰা কলেজত ওলাই ৰেডি হৈ আছে মানে মই একদম পটাপট গৈ লৈছোঁ এতিয়া কলেজত তাৰপিছত লগ পাই আছোঁ আপোনালোকক দিয়ক তো বলক Hello guys. Guys, ya college palahi. Jawa lagi? যাবা নেকি আৰু মানে গাইছ আৰু এইপিনে লগ পাই গ'লোঁ প্ৰণৱ দাস দিয়ক চাব এতিয়া গৈ আছোঁ ফুৰিবলৈ কেমেৰা কোৱালিটিটো ভালেই হেল্ল' গাইছ হৈ গ'ল উঠিবনে হয় গাইছ আৰু আমি এতিয়া পুৰা টিম গৈ আছোঁ আৰু এইপিনে ৰক্তিম আৰু 6টা কেইটা 5টা 7টা গৈ আছোঁ গাইছ তো বলক চলো গাইছ আৰু আমি কলেজৰ পৰা ওলাই দিছোঁ আৰু কলেজত কিবা যে কাম আছে বুলি কৈছিলোঁ আপোনালোকক আৰু কামটো হৈছিলে মানে কি হ'ল মোৰ ট্ৰেডটো চেঞ্জ কৰিম বুলি ভাবিছিলোঁ আৰু এতিয়া আমাৰ ভেৰিফাই হৈ গ'ল যে আৰু মই ট্ৰেডটো চেঞ্জ কৰিব নোৱাৰিম বুলি ক'লে মানে উপায় নাই আৰু দিয়ক গাইছ আৰু আজি ক'ত গৈছোঁ কোৱা হয় নাই আৰু গৈ আছোঁ আমাৰ তিতাবৰ ওচৰতে থকা দিয়াৰ নামঘৰলৈ আৰু দিয়াৰ নামঘৰ মই যোৱা নাছিলোঁ মানে আৰু এইবাৰ ফাৰ্ষ্ট গৈ আছোঁ ত' আপোনালোককো দেখাই দিওঁ ত' ব'লক ভিডিঅ'টো চাই থাকক স্কিপ নকৰি অ'কে আৰু আমি পাই গৈছোঁ এতিয়া সোমাব লাগিব লেফ্ট চাইডে আৰু এইপিনে সোমোৱা তাইক ভৰাই দিওঁ মোক হেৰি মাটি পতে ক'ৰ পৰা আহিছে একো নকওঁ আমি এনেই মাটিৰ ওপৰৰ পৰা আহিছোঁ মই দিছপুৰ ক'বলৈ একো ভাষাই নাই দিছপুৰ ন অ'কে গাইছ আৰু আমি ফাইনেলি আহি পাই গ'লোহি তিতাবৰত থকা দেওনামঘৰ ক'ৰ পৰা লাগিলা আৰু ইয়ালৈ আহি দেখিছোঁ গাইছ লগৰবোৰ এটা এটাকৈ ক'ৰবাৰ পৰা ওলাই আছেহি
গাইছ আৰু আমি ফাইনেলি পাই গ'লোহি ইয়াত আৰু পূৰা আমাৰ গামোচা চামোচা লৈছোঁ পূৰা এতিয়া নামঘৰৰ ভিতৰত সেৱা কৰি আহোঁ তো নামঘৰৰ ভিতৰ আৰু আমি ইয়াতে চাকি জ্বলাই লৈছোঁ ভিতৰতো পাৰে মানে নামঘৰ আৰু আমি ইয়াতে জ্বলাই লৈছোঁ আৰু তিতাবৰত থকা বিখ্যাত নামঘৰটো হ'ল এইটোৱে আৰু এই নামঘৰ ভাগ মানে কোনো চিনি নোপোৱা মানুহ নাই আৰু ইয়ালৈ চবেই চাগে আহিছে আৰু যিসকলে নাই অহা চব ভিডিঅ'টো চাই থাকক শেষলৈকে চ' আপোনালোকক A to Z দেখাই যাবলৈ চেষ্টা কৰিম আৰু আপোনালোকে দেখি আছে এই গছজোপাত যে ৰঙা ৰঙা ফিটাবোৰ ওলমি আছে আপোনালোকে ভাবিছে চাগে এই ৰঙা ৰঙা ফিটাবোৰ কেলৈ বান্ধিছে আৰু এই ৰঙা ৰঙা ফিটাবোৰ ভক্তসকলে বান্ধে আৰু মানে আপোনালোকে যি মনত ইচ্ছা লৈ মানে ৰছীডাল বান্ধে ন আৰু সেই মনৰ ইচ্ছাবোৰ পূৰণ হয় মানে আৰু আমি এতিয়া গৈ আছোঁ নামঘৰৰ ভিতৰলৈ ধুনীয়াকৈ সেৱা কৰি লওঁ আৰু লগ পাই আছোঁ আপোনালোকক তাৰপিছত আৰু আপোনালোকক এতিয়া মই দেখাবলৈ চেষ্টা কৰি আছোঁ নামঘৰৰ ভিতৰৰ পৰিৱেশটো আৰু মানুহ মানে ভক্তসকল গোট খাইছে আৰু ইয়াতে নাম গাই আছে আৰু অলৰেডি গাই হৈছে বাৰু আমি অহা অকণমান লেট হ'ল দৰ্জাৰ সন্মুখত দুফালে দুটা ধুনীয়াকৈ তেওঁলোকে মূৰ্তি বনাই থৈছে জয় আৰু বিজয় আৰু মই যিমানটো পাৰিছোঁ আপোনালোকক নামঘৰৰ ভিতৰৰ পৰিৱেশটো আপোনালোকক দেখাই যাবলৈ চেষ্টা কৰিছোঁ আৰু আহি গ'লোঁ এতিয়া নামঘৰৰ পাছফালে আৰু এটা পুখুৰী আছে আৰু ইয়াতে গাইছ আছে কাছ আৰু মই এতিয়ালৈকে নাই দেখা বাৰু এজনীও অ'কে আৰু আমি ইয়াতে অকণমান বহি আছোঁ আৰু প্ৰীতম গাইঠা আৰু এই নামঘৰ ভাগ আৰু প্ৰত্যেক বৃহস্পতিবাৰে খোলে আৰু মানে বাকী কেইদিনত বন্ধ থাকে আৰু ভাদ মাহত পূৰা মানে সদায় খোলা থাকে বাৰু আৰু এতিয়াহে মানে বৃহস্পতিবাৰে খোলে আৰু ইয়ালৈ আহি কেনেকুৱা লাগিছে প্ৰীতম মজা লাগিছে বৰ ধুনীয়া জেগা আৰু আপোনালোকে কি এটা সুন্দৰ পৰিৱেশ আৰু বহুত এটা ধুনীয়া নামঘৰ হয় আৰু আপোনালোকে চাগে আহি পাইছে আৰু যিসকল নাই পোৱা এবাৰ আহি চাওক আৰু তিতাবৰ চাৰিআলিৰ পৰা কমচে কম 5 কিলোমিটাৰ আহিলে পায় এই দেও নামঘৰ ভাগ অ'কে গাইছ আৰু এয়াই হ'ল তিতাবৰ দেও নামঘৰৰ পৰিৱেশ আপোনালোকক যিমান পাৰোঁ সিমান দেখাবলৈ চেষ্টা কৰিলোঁ আৰু আপোনালোকক আকৌ এবাৰ লোকেশ্যনটো কৈ দিছোঁ আপোনালোকে তিতাবৰ চাৰিআলিৰ পৰা যোৰহাট যোৱা ৰোডত গঁৱালি আহি থাকিলে পাই যাব 5 কিলোমিটাৰমান আহি গাইছ আৰু আমি মন্দিৰৰ পৰা ওলাই দিলোঁ আৰু এইপিনে প্ৰীতম পূৰা থালি চালি লৈ আছে আৰু ভিডিঅ' চাই কেনেকুৱা পালে কমেণ্ট এটা কৰি দিব আৰু যদি আপোনালোকে নাই আহা কি এটা সুন্দৰ পৰিৱেশ নামঘৰ তো আহক এবাৰ বহুত ভাল লাগে আহি পিনে আৰু মানুহ চক গাইছ আৰু ভিৰ আৰু এই মন্দিৰটো বৃহস্পতিবাৰে খোলে আৰু বাকী কেইদিনত মানে বন্ধ থাকে আৰু ভাদ মাহতো সদায় খোলা থাকে বাৰু তো নেক্সট ভিডিঅ' লগ পাম ধামাকা আজিলৈ এৰিছোঁ বাই দিয়ক